ঐ গাঁওবুঢ়া, অটো ভাড়াটো বেছিকে ল'লে নি বাৰু? বুঢ়া মানুহ দেখি। 3 মাহ মানৰ আগত টাউনলৈ যাওঁতে 20 টকাতে গৈছিলো মই। আজি যে ঘপককে 60 টকা লৈ ল'লে। সেয়ে নাই লোৱা। আৰু সি যাৰ পৰা বেছিকে ভাড়া ল'লেও মোৰ পৰা নলয়। চিনি নেপাও নি তাক? কেলে সেইটো আমাৰ ৰমেন চকীদাৰ সৰুটো পুতেক নহয় জানো? কেৰেলাত আছিলেগে যে। কেৰেলাত থাকি থাকিয়ে টকা পইচা গোটাই গোটাই এতিয়া ঘৰলৈ আহি অটো এখন কিনিলে আকৌ। আজিকালি অটো ভাড়া মাৰে। সেইটো আমাৰ ৰমেনৰ পুতেকটো ন? এদিন বাপেকে কৈছিলে বাৰু পুতেক ঘৰলৈ অহাৰ কথা। ক'ত ধৰিব পাৰিম হয় চেহেৰা? যিহে গেহেৰা, একেবাৰে অফিচাৰেও পাত্তা নাপায় দেখোন। পিছে তাৰ আঙুৰ আপেল খোৱা চেহেৰাহে নহয়, গাহৰিয়ে বিয়েৰে খোৱা চেহেৰা। খুব খাবলৈ শিকিলে হেনো। গধূলি হোৱাৰ লগে লগে অটো চলাই আহি লগৰ দুটামানৰ লগত বহে বোলে সদায়। ঘৰৰ ভিতৰত থাকিও শান্তি নোপোৱা হৈছো, বাহিৰত থাকিও শান্তি নোপোৱা হৈছো। কলৈ যাওঁ কি কৰো বাৰু মই? এদিন যে এনেকুৱা বিপদ এটা আহিব মই আগতে গম পাইছিলো। তাৰ স্বভাৱটো কথা গম পোৱাৰ পিছত ক'তনো ঘৰ পৰিয়ালৰ মানুহে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিব? কোনে বাৰু নলগা জেঙত লাগি ল'বহি বিচাৰিব হয়? এনেকুৱা কিবা এটা হ'ব বুলি গম পায়েহি সেইদিনা ইমান লৰালৰিকে গুৱাহাটীলৈ গুচি গ'লগে চাগে আকৌ। যি নাই প্ৰথমে সৰুপোনাৰ ওচৰলৈ এপাক গৈ তাৰপিছত মেডিকেলত পৰি থকা মানুহজনৰ ওচৰলৈ এপাক যাব লাগিব আজি। কাকুতি মিনতি কৰি ভৰিয়ে হাতে ধৰি মই ক্ষমা খুজিবগে লাগিব তাৰ হৈ। যিমান যি হলেও দেই, মোৰ ভাগৰ জিৰটো এতিয়াহে আহিছে পাই। হেই, তই এজনী বৰ অলাগতিয়াল চিন্তাবোৰ কৰি থাক। সেইদিনাই কৈ থৈ গৈছো তোক মই, ভুল নাথাকিলে চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই বুলি। তই কি জান সদা? যিমান ভুল থাকিলেও নাথাকিলেও থানা পুলিচ বুলি ক'লে, আৰু যিমান বেমাৰ থাকিলেও নাথাকিলেও ডক্টৰ মেডিকেল বুলি ক'লে মোৰ এনেই ভয় লাগি যায়। আমি মেডিকেললৈ গৈ পোৱাৰ আগতে মানুহজনক পুলিচে সোধা পোছা কৰিও গুচি গ'ল। পুলিচৰ আগত এতিয়া কি কি ক'লে কি কি নকলে একমাত্ৰ পুলিচেহে জানে। থানালৈ আৰু এবাৰ মাতিব চাগে তহঁত দুটাক। এইবাৰ মাতিলে বিপ্লৱ আৰু মই দুইটাই যামগে। প্ৰথমবাৰ মাতিছিলে কাৰণেহে অকণমান দিগদাৰ হৈছিলে আৰু। আপুনি গৈ এনেই কষ্টখন কৰি থাকিবগে নালাগে। এই মানুহজন এতিয়ালৈকে পোৱাহি নাই। আনকালেতো ইমান দেৰি নকৰে ক'ৰবালৈ গ'লে। আগলে অকণমান আগবাঢ়ি গৈ চায়ে থৈ আহোগে নেকি? আজিকালি যিহে আমাৰ গাঁৱত দিন ডকাইতি চুৰ হ'বলৈ ধৰিছে, ভয়ে লগা হৈছে আৰু মানুহ সোনকালে ঘৰলৈ ঘূৰি নাহিলে। পালেহি মোৰ ভাগৰ ভয়তে জিৰ চিৰ ওলাই গৈছিলেগে পাই ইমান দেৰি হোৱা দেখি। কেলে ইমান দেৰি হ'লনো আজি? কণ্ট্ৰলৰ দোকানৰ পৰা খোজে এবাৰ অহা যোৱা কৰিবলৈ ইমান সময় লাগে আৰু। চিধা গৈছো চিধা আহিছো। ইমান ভয় কৰিবলগীয়া কিটো হ'ল? আপোনাৰহে ভয় নাই, মোৰ ঘৰত থাকিবলৈকে ভয় লগা হৈছে। দিন দুপৰতে সেইবোৰ চুৰ ডকাইতি হৈছে। কোন সময়ত কাৰ লগত কি ঘটে কোনে জানে? তাকো চুৰ ডকাইত চব গাঁৱতে আছে। ঠিক সময়তে কৈছা। তোমাৰ সেইবোৰ কথা বিশ্বাস কৰিবলৈ গৈ আজি মই লাজহে পালো গাঁওবুঢ়াৰ সন্মুখত। লাজ পালে? লাজ পালো বৰ বেয়াকে। ক'তনো বাৰু সৰুপোনাক পুলিচে ধৰি নিয়া দেখিলে তোমালোকে? মাত্ৰ সোধা পোছা কৰিবলৈ মাতিছিলেহে বোলে বিপ্লৱকে সৰুপোনাকে। গাঁওবুঢ়াই নিজে লৈ গৈছে নিজে ঘূৰাই লৈ আহিছে। কণ্ট্ৰলৰ দোকানলৈ যাওঁতে মই লগ পাই গৈছো। আজিৰ পৰা এইবোৰ য'ত ত'ত যি টি বেবেইবাং কথাবোৰ শুনি আহি মোক নকবাহি, কৈ দিলো। নিজৰ নবৌকে কৈ ফুৰিছে বুলিহে বিশ্বাস কৰিলো। এই ডাঙৰ পোনা ঘৈণীয়েকজনী, সেইজনী সঁচাকে বৰ মিছলীয়া দেই। শেষত গৈ মই ফ্ৰীতে গালিকেইটা খাবলগীয়া হ'ল মানুহজনৰ পৰা। আগতে এখন গোটেই পথাৰহে আছিলে, এতিয়া ইয়াতো মানুহৰ ঘৰ বহিলে অ। ভালেই হৈছে, ঠাইখনো বৰ মুকলি মুকলি লগা হ'ল। বায়ে মোক চিনি পায় নে নেপায় নে এতিয়া? ভালেখিনি বুঢ়ী হ'ল চাগে বেচেৰীজনী। ইফালে আগৰ পৰা খংটো চোকা বাই ভাগৰ। কথাবোৰ কোৱাৰ পিছত উধাই মুধাই গালিকে এপাৰি খেদি নপঠিয়ালেহে ৰক্ষা। আজি গাঁৱৰ ফালে এপাক ওলাই যাবই লাগিব। সৰুপোনাক বদনাম কৰি থকা কেইজনীয়া চেহেৰাটোহে চাই আহোঁগে। জোকৰ মুখত চূণ দিম আজি মই, কেনেকুৱা ঠেকেচনি দিম আৰু। মোৰ ল'ৰা বদনাম গাবলৈ আহে। কেনাই বুঢ়ী ঘৰ? কেনাই গগৈ ঘৰৰ কথা সুধিছ আকৌ। পুতেকৰ নাম যে সৰুপোনা। আহি আহি পদূলি মুখ পালেহি, এইখিনিতেহে সুধিছে। কি কৰো বাৰু এজনীক? ঘূৰাই পঠিয়াই দিওঁ নি বেলেগলৈ? দৰকাৰ নাই মোৰ সিহঁতৰ ঘৰলৈ অহা মানুহক ঘৰ দেখুৱাই দিবলৈ। কি হ'ল জান যদি ক আকৌ। ঘৰটো দেখুৱাই দিবলৈ ইমান টান পাইছ নে? একেখন গাঁৱৰ মানুহ হৈ। এইফালে নাই নহয় সিহঁতৰ ঘৰ, নদীখনৰ সিটো পাৰহে আছে। নাৱত পাৰ হৈ যাব লাগিব। কাৰ ঘৰলৈ নাৱত পাৰ হৈ যাব লাগিব? নৈখনৰ সিপাৰে কাৰোবাৰ ঘৰ আছে হ'বলা। মাথাটো বেয়া হৈছে নি তোৰ? কেনাই গগৈ ঘৰৰ কথা সুধিছিলো আকৌ। সৰুপোনা যে পুতেকৰ নাম। বৰ হাৰামি দেই মানুহটো, জানিও নকলে পাই। আমাৰ নিয়নৰ বোৱাৰী নহয় জানো তই? মোক চিনি নাই পোৱা হ'বলা। হয়তো আকৌ বাই,
পাগলী বাৰু মই চাচোন মানুহজনী নিজে আহি মুখৰ আগত থিয় হৈ আছো আকৌ তোকে সুধি আছো মই তহঁতৰ ঘৰৰ কথা তোক বিচাৰিয়ে আহিছিলো মই মেডিকেললৈ অনা আৰু যদি 2 মিনিট এটা দেৰি হলহেঁতেন নহয় আজি মই তোমাৰ সন্মুখত এনেকে কথা কৈ থাকিবলৈ নোৱাৰিলোহেঁতেন বুজিছা এই কিনো কথাবোৰ কৈ থাকে বাৰু আপুনি ৰেষ্ট লওকচোন ডাক্তৰে আপোনাক ৰেষ্ট ল'বলৈ কৈছে মই কোৱা কথা নহয় এইবোৰ ডাক্তৰে নিজেই কৈছে সঁচা কথাটোহে কৈছো এটা কাম কৰিবাচোন পুলিচৰ হতুৱাই গাঁওবুঢ়ালৈ ফোন কৰি ল'ৰা দুটাক মই মাতিছো বুলি কৈ দিবা এপাক আজিয়ে আহিবলৈ ক'বা পাৰিলে বাৰু হ'ব এতিয়া আপুনি ৰেষ্ট লওক মই আপোনালৈ আনি থোৱা খিচিৰিকণ অকণমান গৰম কৰি দিওঁ তাৰে এজনৰ লগতে ধুৰন্ধৰটোৱে মোৰ গাড়ীখন বন্দবস্ত কৰিছিলে সিহঁতে মোক জীৱন দান দিলে তাৰ তুলনাতনো মোৰ গাড়ীখন কি ডাঙৰ কথা গাড়ী সেইখন নেপালো বুলি আকৌ বেলেগ নাচাওগে নেকি এইকেইদিন দেখোন এইবোৰত লাগি থাকোঁতেই গ'ল চাব লাগিব লাহেকে ৱাহ এইবাৰ চালে কিন্তু ছেকেণ্ড হেণ্ড নেচাওঁ আৰু বুজিছ দৰকাৰ হ'লে ফাৰ্ষ্ট হেণ্ডকে এখন ল'ম অকণমান সস্তীয়া চাই যেনে তেনে মায়ে মই উঠি ঘূৰি ফুৰিবলৈ পোৱা হ'লেও হ'ব বেছি ডাঙৰ বস্তুলৈ হাত নেমেলো আৰু হ'ব দেচোন ডাঙৰ হও কি কথা আছে গাড়ী গাড়ী আৰু ৰ'দ বৰষুণত ধুনীয়াকৈ ঘূৰি ফুৰিবলৈ পোৱা হ'লেই হ'ল ব'ল আকৌ নহ'লে দুয়োটাই গৈ চাই থৈ আহোঁগৈ যাম ৰহ এইবাৰ গ'লে তোৰ লগতে যাম সঁচাকে খালি দুদিনমান গৈ লওক এইবোৰ আজৰি হৈ লওঁ অ'কে তোৰ ল'ৰাই সেইবোৰ কাম কৰিবলৈ পৰা হ'ল মই ভাবিছিলোঁ অকল দেলালিহে কয়হি ৰাম ৰাম নকবি আৰু বুজিছ নমৰি জীয়াই আছোঁ মই বেলেগৰ মাকহেঁতে হোৱা হ'লে লুকাই লুকাই পুতি পুতি থ'লেহেঁতেন মই নোৱাৰো দেই বাই তই মোক মাৰিলেও মাৰ কাটিলেও কাট যি কৰ মই সঁচা কথাটো কৈ দিবলৈকে গুচি আহিছোঁ শান্তি নেপাওঁ নহ'লে ময়ো শান্তি নেপাম সেইবোৰ বাৰু হ'ব কিন্তু বদনামটো যে মোৰ ল'ৰাহে হ'ল টকা পইচা গ'লতো গ'লে তাৰ উপৰি আকৌ বদনাম কি কওঁ মই এতিয়া তয়ে কচোন বাৰু বাৰু ঠিক আছে দুজনকে পঠিয়াই দিম নহ'লে মই নগ'লেও হ'ব নহয় হ'ব আপুনি নাহিলেও হ'ব সিহঁত দুজনকে পঠিয়াই দিব হ'ব তেতিয়াহ'লে হেৰা শুনিছা এই মানুহজনে আমাৰ ল'ৰা দুটাক মেডিকেললৈ মাতি পঠিয়াইছে আকৌ যাবলৈ হ'লেই মানে আপোনাৰ কথাবোৰ ক'লে ভালকে নুশুনা নে কি হে সেইকাৰণে ওচৰলৈ আহি শুনিবহি লাগে আকৌ ল'ৰা দুটাক মাতি পঠিয়াইছে বুলিহে কৈছো মোক মাতিছে বুলি কৈছো নি নেলাগে মই যাবলৈ মই ভাবিছিলোঁ আকৌ যাবলৈ হ'লেই বা কমটি ইফাল সিফাল কৰি ফুৰিবলগীয়া হৈছেনে এইবোৰ ঘটনা হৈ যোৱাৰ পিছৰ পৰা পিছে কেলে মাতিছে এইবাৰ আকৌ সোধা পোছা কৰিব নেকি মই পুলিচে মাতিছে বুলি ক'লো হ'বলা মেডিকেললৈহে মাতিছে ন তেখেতৰ জীৱনটো কোনে বচালে এবাৰ বোলে ভালকে ওচৰৰ পৰা চাই লয় হেনো কথা বতৰা পাতিবলৈ মাতিছে মৰা মুখৰ পৰা বচালে যে আমাৰ সৰুপোনাহঁতে হয়তো আকৌ খবৰটো দি দিয়ক আকৌ ল'ৰাকেইটাক তেতিয়াহ'লে ফোনটো কৰিয়ে পেলাওঁ লগালগ ৰ'বা ৰ গাঁওবুঢ়াই ফোন মাৰিছে আকৌ ৰিচিভ কৰ হেল্ল' গাঁওবুঢ়া বৰ্তা কওকচোন তহঁতক আকৌ মাতিছে নহয় আকৌ মাতিছে থানালে নে তই ভয় খাব নালাগে থানালে নাই মতা এইবাৰ মেডিকেললৈহে মাতিছে মেডিকেললে কেলে বাৰু বৰ্তা তহঁত দুটাই মানুহজনক যে বচালি মৰা মুখৰ পৰা সেইকাৰণে তেখেতে তহঁত দুটাৰ লগত চাহ চিনাকি হ'বলৈ বিচাৰিছে আকৌ বেলেগ তেনেকুৱা একো কথা নহয় ভয় খাব নালাগে দুটাই আৰামছে ওলাই যা মেডিকেলত গৈ মানুহজনক লগ কৰি আহগে আজিয়ে মাতিছে পাৰিলে ওলাই যা এনেই আছ যদি তেনেকুৱা কথা নি আমাৰনো কি কাম আৰু এনেই এই বিপ্লৱহঁতৰ ঘৰতে দুটাই কথাহে পাতি আছিলো যাওঁগে তেতিয়াহ'লে মেডিকেললৈ প্ৰথমতে বৰ্তাই যিভাগে কৈছিলে মাতিছে নহয় আকৌ বুলি ভয়ে খাই গৈছিলো দেই মই আকৌ সেই টকলাডালৰ মুখামুখি হ'বগে লাগিব বুলি সেইডালে আকৌ মুখহে বেছিকে উৰাই ঘূৰাই প্ৰশ্ন সোধে তই ওলাই লগে যা নহ'লে এনেই আছো দেখোন এনেও কথা বতৰা পাতি একেবাৰে এইবোৰৰ পৰা আজৰি হৈ লওঁগে আৰু 2 মিনিট ৰখ টিককে চাটটো হলাই চুলিখিনি অকণমান ঠিক কৰি লওঁ গৈ থাকো দেই বাই থাক যা খঙতে নক'বলগীয়া কিবা কৈ পালো যদিও বেয়া পাই নাথাকিবি আৰু দুখ পাই নাথাকিবি মনতে ল'ৰাই যি কাণ্ড কৰি থৈছে কাৰো কথাত দুখ পাবলৈ খং কৰিবলৈ মোৰ এতিয়া শক্তিয়ে নাই বাই ঘৰৰ পৰা আহিছোৱে মই কথা শুনিবলৈকে কেলেনো বেয়া পাম হয় তই যে মোক ক্ষমা কৰি দিছ সেয়াই বহুত আহিছো আগতে চাদৰ মেখেলাযোৰ পিন্ধি থাকোঁতে ইমান ধুনীয়া হৈছিলে দেখিবলৈ কিনো কাপোৰবোৰ পিন্ধিবলৈ শিকিলে বৰ এলাগীজনী লাগিছে তাই কৈয়ে পঠিয়াও নি ঐ বোৱাৰী ৰচোন অকণমান কি ক
এইখন মুখতনো কি সেইবোৰ কথা কবি আৰু বাদ দে নকওঁ থ যি পিন্ধে পিন্ধক নিজৰ ইচ্ছা আগতে আমাৰ ঘৰবোৰলৈ ইমানকে অহা যোৱা কৰিছিলি মনত আছে নাই কেলেই নাথাকিব বাৰু চব মনত আছে আজিও ভালকে আজি আহি পালি নহয় আহি থাকিবি মাজে মাজে মোৰ ল'ৰা বোৱাৰী থাকিনো কি লাভ হৈছে অকলশৰীয়াহে দেখিছচোন তই আহিলে দুজনীয়ে সুখ দুখৰ কথাবোৰকে অন্তৰ খুলি পাতিম আহি থাকিবি দেই বা হ'ব বাই থাক এই আহিলে চম্পা পদুমীক কাকো পাত্তা নিদিওঁ এনেও মোক তাই বাই বুলি সন্মান কৰে যি ক'লেও পেটৰ কথা পেটতে থৈ দিব লোকৰ আগত গা দাই নুফুৱেগে দিল খোলা মানুহ বুলিহে পুতেকৰ কথা এনেকে কৈ থৈ গৈছেহি নিজে আহি ঘৰতে আৰু এইবাৰ সৰু পোনাও বদনাম গোৱা কেইজনী ক'ত পলাব গোটেইবোৰ কথা গম পালো তোন অ'ৰ পৰা মুধলৈকে লোকৰ মুখত চূণ দিয়াই নহয় চূণ চেদা ধপাত তামোল পাণ চব খুন্দি একেলগতে সোপা মাৰি থৈ আহিম বাপেকে তইনো সেইবোৰ কথা কাৰ মুখত শুনি যাকে তাকে কৈ ফুৰিছিলি তই মোক কলি মই কিমানক ক'লো পাত্তাই নাই নহয় এতিয়া চবে মোকেই মিছলীয়া বুলি ভাবি আছে মইনো কি জানো আকৌ হয় সঁচা বুলিয়ে কৈছিলো আৰু যি কথা হ'লেও তোকে প্ৰথমে ফোনটো কৰি কৈয়ে পেলাও দেখোন গাঁৱৰ ফালে ওলাই যাবলৈকে মোৰ লাজ লগা নিচিনা হৈছে তাক পুলিচে নাই নিয়া বুলি চবেই গম পালে হ'ব দে যি হ'ল মোৰ কাৰণেই হ'ল চব ময়ো এখেতৰ পৰা দিনে ৰাতিয়ে কমখন গালি খাই আছো বুলি ভাবিছ নি এইবোৰ কথাৰ কাৰণে হ'ব দেই থওঁ এতিয়া মন চন একেবাৰে ভাল লাগি নাই থকা ডাঙৰ পোনা ঘৈণীয়েক নে মৰাজনী কথা বিশ্বাস কৰি বৰ বেয়াকে লাজ পালো দেই এইবাৰ সঁচাকে গালিও দিব নোৱাৰো নহয় বেলেগ হোৱা হ'লে ঠিকছে গালি পাৰিলোহেঁতেন আজি তাইক মই পাইছ মজা কেনে লাগিছে এতিয়া মই ক'লে বেয়া পাওঁ অ' কথা ত'ত তোৰ কথা অ'ত কৈ ফুৰি খুব ভাল পাওঁ নহয় এনেকুৱাই হ'ব লাগে তোৰ নিচিনা বোৰ নাকটো কাটি দলিয়াই পেলা এইডাল ঘৰতে আছে বুলি নকলি কেলেই মই আকৌ নাই বুলিহে ফোনত ইমান ডাঙৰ ডাঙৰকে কথা পাতি আছিলো অথনিৰ পৰা যোনে শুনিবলৈ নালাগে তাৰ কাণতেই পৰিলে আজি চব ঐ গলিগেই নি পাগলি ময়ো গম পোৱা নাছিলো ভিতৰতে সোমাই আছে বুলি তই মোকে বেয়া পালি চাগে অথনিতে গাঁৱৰ ফালে যোৱা দেখিছিলো নহয় কেতিয়ানো আহি ভিতৰত সোমাই আছে সি গমেই নাপালো মই যাওঁগে ইফালে গ'লেও লাজ পোৱা সিফালে গ'লেও লাজ পোৱা মোৰ একেদিন দিন দখাই বেয়া চলিছে চাগে কথাকে পাতি থাকিবানে দুপৰীয়া চাহ একাপ খুৱাবা গৈছো ৰ'ব হ'লহে আৰু এতিয়া খং ভগা ঠাইত যাই থাকিবলৈ দৰকাৰ নাই কাৰো পকৰত লাগি নাথাকো এবাৰ যোনে যি কয় কৰি থাকক ৰাতিপুৱা এটা গধূলি এটা ৰিলছ বনাম ফেচবুকত কেনেকুৱা দিম আৰু এবাৰ বহুত দিন এইবোৰত লাগি থাকোঁতে ৰিলছৰ কথা বাদেই দিছিলোঁ এমাহৰ ভিতৰতে মুঠতে এবাৰ মই পে'মেণ্ট লৈহে আহিছোঁ সেইবোৰ ক'ৰবা কেনেকুৱা ডাঙৰ ডাঙৰ মানুহ পোনে ৰুমটোলৈ সোমাই নমস্কাৰ দি ল'বি আকৌ দুইটাই মোৰ যে সেইবোৰ নমস্কাৰ চমস্কাৰ দি থাকিবলৈ বৰ লাজ লাগে দেই একো নহয় নমস্কাৰ এটা দিলে তেতিয়াহে ভাল ঘৰ ল'ৰা বুলি গম পাব আকৌ তহঁতক বল অকণমান সোনকালে দে খোজকেইটা ঐ মোৰ কথা ক'বলৈ নেপাহৰিবি আকৌ মানুহজনক মায়ে আপোনাৰ কাৰণে সদায় ভগৱানৰ ওচৰত চাকি জ্বলাই বুলি কবি ভাল হ'বলৈ হ'ব দুটিয়ে কৈছে গাঁওবুঢ়াই হেনো গাঁৱত ডাঙৰকৈ মিটিং এখন দিব এইবাৰ মিটিং কেলে যিবোৰ ঘটনা ঘটি আছে সেইবোৰৰ কাৰণেই হপায় এইকেইদিন বৰকে ওলাই সোমাই নুফুৰোঁ বুজিছ কথা ত'ত তোৰ কথা অত এনেই মিছা মিছি কৈ ফুৰা কেইটামানৰ ওপৰতো হেনো গাঁওবুঢ়াই চকু দিছে এইবাৰ তোৰকো তেনেকুৱা বদনাম এটা দিয়ে নহয় মানুহবোৰে কথা লগোৱা বুলি তোৰকো গালি দিব নি আকৌ এবাৰ নেজানো পাই এই ল'ৰা দুটা খবৰটো দিলে নাই বাৰু গাঁওবুঢ়াই ইমান সময়তো আহি পাবহি লাগিছিলে যদিহে খবৰ দিছে সঁচাকে আজি নাহিলে কাইলেতো মই ঘৰলৈকে যামগে ক'ত লগ পোৱা হ'ব আৰু একেবাৰে সুস্থ হৈ গাঁৱলৈকে বিচাৰি যামগে যদিহে আজি নাহে সৰু পোনা আৰু তুমি ডাঙৰ পোনা চাগে ক'ত মোৰ নাম ডাঙৰ পোনানো বিপ্লৱ ডাঙৰ পোনা ইয়াৰ ককায়েকৰ নামহে ডাঙৰ পোনা দা মোতকৈ 3 বছৰ মানে ডাঙৰ হ'ব চাকৰি তাকৰি নাই বেচা ঘৰতে খেতি বাতি কৰে বিয়া বাৰু পাতিলেহি 4 বছৰ মানেই হ'ল ইহঁতৰ লগৰ পৰা আকৌ বেলেগো হ'ল নহয় কিন্তু ল'ৰা ছোৱালী নাই বাৰু এতিয়ালৈকে ঐ কি কৈ আছ এইবোৰ তই বেছি হ'ল নেকি অকণমান মনে থাক হয় নেকি আহা মুখেদি কি ওলাই গ'ল জানো পটককে বেছিয়ে হ'ল ন মানুহজনী দেখি নাভাজ লাগি গ'লগে আকৌ মাকে নে ঘৈণীয়েকে নে জীয়েকে নে ধৰিবই নোৱাৰিছা না মাকো নহয় জীয়েকো নহয় এজনী ঘৈণীয়েকে হ'ব চাবি না মিছা কথা কৈছো যদি টাউনীয়া মানুহ যে বয়সত ডাঙৰ হ'লেও দেখাত সৰু লাগে আজিৰ পৰা যেন আৰু ইহঁত দুটাই থানা মেডিকেল কৰি ফুৰিবলগীয়া নহয় প্ৰভু এইবোৰৰ পৰা আজৰি হ'লে সি কৰিম বুলি ভবা বিজনেছটোৰ কথা দুয়োটাই ধুনীয়াকে পাতিবলৈ পাৰিম আৰু কি
ৰকিয়েহে মানে আপোনাৰ এই গতি কৰিলে? সিয়েই। একমাত্ৰ কাৰণ মোৰ গাড়ীখনেই। মোৰ গাড়ীখন মোক নোকোৱাকৈ তোমাক দিম বুলি সি বন্দবস্ত কৰিছিলে। কথাটো মই গম পালো, তাক ফোন কৰি সুধিলো। তাৰপিছত কি আৰু, সি মোৰ লগত কথাবোৰ ভালকে আলোচনা কৰিম বুলি মাতি পঠিয়াই এই গতি কৰিলে। ভাগ্য ভাল তোমালোক যে সময়ত গৈ পালাগে। সেইবোৰনো কি আৰু, আপোনাই বাচিবলগীয়া কপালত আছিলে, সেইকাৰণেহে আমি পালোগে। হয় বাৰু সেইটো, কপালত থাকিলে নহবলগীয়াবোৰো কেতিয়াবা ঘটি যায়। হ'ব তেতিয়াহ'লে খোৱা দিওঁ, আমি গৈ থাকো। বাৰু গৈ থাকা। হস্পিটেলৰ পাৰ্কিঙত তুমি পচন্দ কৰি থৈ অহা মোৰ নীলা ৰঙৰ গাড়ীখন আছে। শ্ৰীমতীৰ পৰা চাবিটো লৈ লোৱাগে, যোৱা, তাই তাতে ৰখি আছে। আজিৰ পৰা সেইখন তোমাৰ। কি ক'লে? আৰু বিপ্লৱৰ কাৰণেও তাই কিবা এটা লৈ আছে। যোৱা যোৱা, দেৰি নকৰিবা। তোমালোকে মোক মোৰ জীৱনটোৱে ঘূৰাই দিলা। অকণমান কিবা এটাতো লোৱা মোৰ ফালৰ পৰা।